নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু লগতে সকলোকে বাপুতি শাসন ৰঙালী বিহুটিৰ সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন জনাইছোঁ। আৰু আজি আমি যাব ওলাইছোঁ কামনা মন্দিৰ, ৰুদ্ৰকালী কামনা মন্দিৰ। আৰু তাত বহুত ঐশ্বৰিক শক্তি আছে বুলি তেওঁলোকৰ পুৰণি বিশ্বাস। আৰু বহুত তাত জুইত খোজকঢ়াৰ পৰা ধৰি লৈ মানে বিভিন্ন ধৰণৰ বৰ বেলেগ বেলেগ বস্তু আছে। সকলোখিনি আপোনালোকক দেখুৱাম বুলি আজি ওলাই আহিছোঁ। তো দেৰি নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। মই DJ অসম, আপোনালোকে চাই আছে DJ অসম পুৰণা চেনেল। বৰ্তমান আমি য'ত আহি আছোঁ সেই জেগাকণ পাইছোঁহিয়ে, কিন্তু বাটতে আমাক গড় ধৰিছে মানে কেনেকুৱা গড় ধৰিছে আপোনালোকক দেখাই আছোঁ। এই গড় ধৰা মানে আপোনাৰ এই দৰা আহিলে যেনেকৈ গড় ধৰে, তেনেকৈ আমাক গড় ধৰাৰ নিচিনা লাগিছে। অনুভৱটো আপোনালোককো দেখাব বিচাৰিছোঁ। আছিলে এতিয়া একদম এক গাড়ী এক ট্ৰেইন আহিছে, একদম গড় ধৰা মানুহ। দাদাৰ থ্ৰুৱেদি গম পোৱা হৈছে যে যিখিনি ভক্ত প্ৰণাগন তেওঁলোকৰ কাৰণে এয়া ব্যৱস্থা মানে আদৰণি জনাবৰ কাৰণে ৰখি আছে। দাদাই অলপ থুলমূলকৈ কওকচোন। যিহেতু 13 দিন যিটো ব্ৰত পালন কৰিছিলে, তেখেতসকলে নদীত গা ধুব গৈছিলে। আজি আহি পাইছে। এতিয়া এই আমাৰ দৰজাৰ সন্মুখত অলপ দেৰি পাছতে আপোনাৰ দৰজাৰ সন্মুখত দেখিবলৈ পাব। ঠিক আছে, এতিয়া আপোনালোকক মই দেখাই আছোঁ তেওঁলোকে কেনেধৰণে তেওঁলোকক আদৰণি জনাব। সকলোখিনি আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম।
তো এতিয়া আমি এজন জ্যেষ্ঠৰ পৰা ইয়াৰে হয়, তেওঁৰ পৰা আমি এতিয়া দুটামান মন্তব্য ল'ম যে মন্দিৰটোৰ নাম কি, পূজাভাগ কিহৰ কাৰণে কৰা হয়। তো সকলোখিনি আপোনাৰ পৰা মোহন তাঁতী ডাঙৰীয়া আপোনাৰ পৰা জানিম, তো জনাবচোন। পোনপ্ৰথমে ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ গোটেই অসমবাসীকে। আজি আচলতে এইটো হ'ল যে কলাৰুদ্ৰ কামনা মন্দিৰ। মনোকামনা মন্দিৰ মানে কি, মনৰ কামনাখিনি সম্পূৰ্ণ কৰাৰ যি এটা স্থান আমাৰ জনবিশ্বাস, সেইটোৱে হ'ল মনোকামনা মন্দিৰ। আৰু সেইটোৱে কলাৰুদ্ৰ কামনা মানে, কলা মানে শিৱ, ৰুদ্ৰ মানে কালী, মানে শিৱ আৰু কালীৰ যি একেলগে কলাৰুদ্ৰ বুলি কয়, আৰু সেইটোৰে মন্দিৰ হয়। ইয়াত জনবিশ্বাস চলি আহিছে। আমি পশ্চিম উৰিষ্যাতে হওক বা উৰিষ্যাৰ যিখিনি পৰম্পৰা, উৰিষ্যাৰ পৰা যিসকলে আহিছিলে সেইখিনি মানুহ যেতিয়া ব্ৰিটিছে অসমত লৈ আহিছিলে তেতিয়া একো বস্তুৱে লৈ আহিব পৰা নাছিলে, কিন্তু লৈ আহিছিলে নিজৰ পৰম্পৰা, নিজৰ সংস্কৃতি, নিজৰ উপাদান, তেনেকুৱা কাৰকসমূহ। আৰু আজিৰ তাৰিখত তেখেতসকলে যদিও অসমীয়া জাতিটোৰ লগত বিলীন হৈ গৈছে, নিজকে অসমীয়া বুলি পৰিচয় দিছে, তথাপিও নিজৰ যি সংস্কৃতি বা নিজৰ যি কলা কৃষ্টি তাক বচাই ৰাখিবৰ কাৰণে এই ব্ৰতৰ যোগেদি মানে বিশ্ব শান্তিৰ প্ৰাৰ্থনা কৰা হয়। ইয়াত আপোনালোকে চাব যে জাতি ধৰ্ম তাৰমানে এনেকুৱা হৈছে, আজি যদিও পশ্চিম উৰিষ্যাতে আছিলে, কিন্তু আজি চাহ জনগোষ্ঠীয় জাতিৰ যিসকল জাতি আছে বা অসমীয়া জাতিৰ এটা অংগ হিচাপে যিসকল অন্যান্য জাতিসমূহ আছে, তেখেতসকলেও আহি ইয়াত জনবিশ্বাসত বা লোকবিশ্বাস চলি আহিছে। এই লোকবিশ্বাসৰ কাৰণে তেখেতসকলেও আগভাগ লয়, আৰু তেখেতসকলে আগভাগ লৈ নিজৰ মনোকামনা পূৰ্ণ হোৱাৰ কাৰণে তেখেতসকলে ইয়াত উপাসনা কৰে। আৰু 13 দিনৰ এটা উপাসনা হয়। 13 দিনৰ মানে কি, 12 দিনত 12টা গাঁও, আমি 12টা গাঁৱত গৈ 12টা গাঁৱৰ মানে মংগলৰ কাৰণে আমি তাত প্ৰাৰ্থনা কৰোঁ, পূজা কৰোঁ, আৰু বিশ্ব শান্তিৰ কাৰণে আমি প্ৰাৰ্থনা কৰোঁ। আৰু 13 দিনৰ দিনা আমি কি কৰোঁ, 13 দিনৰ দিনা আমাৰ তাৰমানে কি হয়, 13 দিনৰ দিনা আমি ইয়াত আজি আচলতে মূল পৰীক্ষা মানে কেনেকুৱা ধৰণৰ, মূল পৰীক্ষা এনেকুৱা ধৰণৰ, ধৰক আজি আমি ইমান দিন পালন কৰাৰ পিছত, আমি যে ইমান দিন পালন কৰিছোঁ, এই পালন কৰাৰ পিছত তাৰমানে আমি কি মানে আমি যে বিশেষত্ব আমাৰ কি, আমাৰ বিশেষত্ব কি, মানে অন্যান্য মানুহ এজনে জুইৰ ওপৰত খোজকাঢ়িব নোৱাৰে, কিন্তু আমাৰ এজন সাধাৰণ পোৱালিও যদি আজি চাব আপোনালোকে, ভক্ত যিসকলে আমাৰ লগত 12 দিন থাকিছে, আজি 13 নম্বৰ দিনো আজি একেলগে আছোঁ, তেখেতসকলক চাব, তেখেতসকলে ধুনীয়া কৰি খোজকাঢ়িব পাৰে। আপোনালোকে চাব, এই যে গজালৰ পিঢ়ি আপোনালোকে চাই আছে, ইয়াত তাৰমানে চিৰিজ পেপাৰ মাৰি আছে, ধাৰ কৰি আছে, সিহঁতে চাব এই গজালৰ পিঢ়াৰ ওপৰতো সৰু সৰু মানে পোৱালিকেইটাই তাৰমানে ইয়াত বহিব বা নিজে কৃতিকলাপ দেখাব। মানে সেইটো যে একো ইয়াত কোনো যাদু মন্ত্ৰ একো নাই, ইয়াত মাত্ৰ এটাই বস্তু আছে, বিশ্বাস। আৰু বিশ্বাসৰ ওপৰতে মানে বিশ্বাস, শংকৰদেৱে কৈ গৈছে তাৰমানে বিশ্বাসে মিলয় হৰি। ঠিক আমিও তেনেকুৱা মিলয় হৰি টাইপৰ, তাৰমানে আমিও কি কৰোঁ, বিশ্বাসত মিলয় হৰি নিচিনাই আমি ওলাই আহিছোঁ, আৰু আমাৰ পৰম্পৰাটোক ধৰি ৰখাৰ মানে চেষ্টা কৰিছোঁ। ইয়াত তেখেতে কোৱা মতে ইয়াত জুই জ্বলাব, ইয়াত জুই জ্বলোৱাৰ পিছত ইয়াত খোজকাঢ়িব। चढ़ाई देवें खर्च लगे।